নমস্কাৰ শ্ৰদ্ধাৰ বন্ধুসকল নিজাইন আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই সাহিত্য আলোচনাত আমি আজি নিমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী অতি উচ্চ পৰ্যায়ৰ কবি তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু আদৰৰ আমাৰ মৰমৰ ৰাজীৱ বৰুৱা। আমি সকলোৱে তেখেতক ৰাজীৱ বৰুৱা দাদা বুলিয়েই মাতো। দীঘলীয়া সময় ধৰি তেখেতে অতি উচ্চ পৰ্যায়ৰ কিছুমান বৌদ্ধিকভাৱে সমৃদ্ধ বুদ্ধিদীপ্ত কবিতাৰে অসমীয়া সাহিত্যৰ জগতখন চহকী কৰি আহিছে। কাব্য সাহিত্যৰ জগতখনক তেখেত আমাৰ অতি পৰিচিত। মই আপোনাক স্বাগতম জনাইছো শ্ৰদ্ধা ৰাজীৱ বৰুৱা আমাৰ এই আলোচনালৈ। হয় হয় নমস্কাৰ। হয় তেনেহলে আপোনাৰ কবিতা এটাৰে আমি এই আলোচনাটি আৰম্ভ কৰো, নহয়নে বাৰু? গতিকে অৱশ্য শীঘ্ৰম আৰম্ভ কৰো কবিতাৰে। মোৰ কবিতাটো আগতে নিশ্চয় বহুতে শুনিছে, তথাপিতো আকৌ পাঠ কৰিবলৈ লৈছো। শব্দ মালিচ। ভালৰো ভাল শব্দবোৰ বাছি জিভাৰ ভৰ আখৰা সামৰি মই আপোনাক মালিচ কৰিছো। আপুনি আৰাম পাইছেনে? সুখিনে আপোনাৰ অৱশ মাংসপেশী আৰু লবেজান কোষবোৰ, গাঁঠি গাঁঠি বিষ বুকুত কাঁহ কহ লৈ তুহ জুইত হাত সেকি মই শব্দ মালিচ শিকিছো। অচিন শিপা অশ্ৰুতৰ গুটি বুটলি আনি স্মৃতিশালত পেৰিছো। তুমি কবি জানা শব্দ ব্ৰহ্ম কি, তুমি সেৱকী মানা গুৰু ভকতৰ হৰিধ্বনি। ঋষি খাপত অহল্যা শিল হল, গান্ধীৰ দেশত শীত শেষ প্ৰায়। খাটি তেলেৰে মালিচ কৰা ভাৰত আৰু নাই। ভালৰ ভাল শব্দবোৰ বাছি জিভাত সহজ কৰি মই আপোনাক মালিচ কৰিছো। আপুনি আৰাম পাইছেনে? হয়, এইটোৱে কবিতাটো। হয়, অশেষ ধন্যবাদ। এটা আচলতে মানে কাটি কাটি সোমাই যোৱা, চেতনাৰ ভিতৰলৈ সোমাই যোৱা এটা কবিতা। আপোনাৰ কবিতা যিটো আপোনাৰ কবিতাৰ এটা বৈশিষ্ট্য যে আপোনাৰ কবিতা যেতিয়া আমি পাঠ কৰো তেতিয়া অনুভৱ হয় যে আপুনি সমকালীন অসমীয়া সাহিত্যৰ এগৰাকী বিৰল ধৰণৰ স্বভাৱ কবি। প্ৰথমতে আমাৰ সেই চাপটোৱে মনলৈ আহে আৰু লাহে লাহে আমি গম পাওঁ যে একেটা সময়তে আপুনি এগৰাকী বৌদ্ধিকভাৱে অতি উচ্চ পৰ্যায়ৰ বুদ্ধিদীপ্ত কবি, যি হয়তো তীৰ্যক বক্তৃতিৰে আমাৰ চেতনাবোৰ কোবাই যায়। আৰু আপুনি নিৰৱচ্ছিন্নভাৱে উৎকৰ্ষতাৰ বাটেৰে কবিতাকেই নিৰ্মাণ কৰি আহিছে। অন্যান্য বহুত কিবা কিবি লিখাও আপুনি লিখিছে, আমি কথা পাতিম। কিন্তু আপুনি মূলতঃ আপুনি এজন কবি, সেয়ে আপোনাৰ প্ৰাথমিক পৰিচয়। কবিতাৰ এই আলিমুলি জগতখনলৈ আপুনি কিদৰে সোমাই আহিল? কবিতাৰ বাহিৰেও সৃষ্টিশীল সাহিত্যৰ আনবোৰ জগতে আপোনাক কেতিয়াবা আকৰ্ষণ কৰিছিল নে? সেইখিনি কথা কবলৈ হলে মই নিজৰ ঢোলটো বজাব লাগিব, আৰু নিজৰ ঢোল বজোৱা কামটোৱেই আটাইতকৈ কঠিন আৰু মই বেয়া পোৱা কাম। আৰু তথাপি আমাৰ গুৰুজনা কবৰ দৰে দুৰ্লভ মনুষ্য জীৱন পাইলো, এটা বৰ্ণাঢ্য জীৱন পালো। মনুষ্য জীৱন, এই বৰ্ণাঢ্য জীৱনটোত মই বহুখিনি কামেই কৰিলো, বহুখিনি কাম সামৰিছো ইতিমধ্যে। আৰু এতিয়া মানে কি হৈছে, মই লৰালি কালৰ পৰা সাহিত্যৰ বিভিন্ন
আপোনাৰ সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত মই ভৰি থৈছিলোঁ আৰু মই সৰুতেই কবিতা লিখা আৰম্ভ কৰিছিলোঁ। তাৰ পাছত মহাবিদ্যালয়লৈ গৈ নাটক লিখিবলৈ আৰম্ভ কৰিলোঁ। তাৰ পাছত মই গল্প লিখা আৰম্ভ কৰিলোঁ, বিশেষকৈ নতুন দৈনিক কাকতত সাংবাদিকতা কৰি থাকোঁতে। তাৰ পাছত তেতিয়াই নতুন দৈনিক কাকতৰ সম্পাদকীয় লিখিছিলোঁ। তাৰ পাছতে মই কলা সমালোচনাও কৰিছিলোঁ। মোৰ এটা স্তম্ভ আছিল, স্তম্ভটোৰ নাম আছিল শিল্পকলা সুষমা। এই ধৰণে তাৰ পাছত মই আকাশবাণীত গীত লিখিবলৈ ল'লোঁ। 10-12টামান গীত লিখিলোঁ, এই আকাশবাণী যোগে প্ৰচাৰ হয়। তাৰ পাছত শেহতীয়া ঠিক নহয়, বহু আগৰ পৰা ইয়াৰ বীজ ৰোপিত হৈছিল। উপন্যাস এখন মই আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি এতিয়া উপন্যাসখন এখন আলোচনীত, সম্ভ্ৰান্ত আলোচনীত প্ৰকাশিত হৈ আছে। আৰু চমুকৈ এয়াই মোৰ সাহিত্য ক্ষেত্ৰত মোৰ পদক্ষেপ। হয়, কবিতাৰ কিন্তু মোৰ আৰু এটা প্ৰশ্ন আছিল যে কবিতাৰ সেই আলিমুলি লগা জগতখনলৈ আপুনি কিদৰে সোমাই আহিল অৱলীলাক্ৰমে? অৱলীলাক্ৰমে ঠিক নহয়, এটা প্ৰস্তুতি আছিল। প্ৰস্তুতিটো মানে এনেকুৱা ধৰণৰ, মই ল'ৰালিলৈ ঘূৰি যাব লাগিব। মোৰ ল'ৰালি দিনত, বিশেষকৈ মই যেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ, চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ আমাৰ বিদ্যালয়খনৰ আলোচনী সম্পাদক আহি আমাক ক'লেহি যে তোমালোকে এটা কবিতা বা গল্প কিবা এটা দিব লাগে আলোচনীখনৰ কাৰণে। তেতিয়া মই কথাটো শুনি সেইদিনাই ৰাতি দেউতাক গৈ কুটৰিছিলোগৈ যে মোক এটা কবিতা লিখি দিয়া, মই আমাৰ আলোচনীত দিম। তেতিয়া দেউতাই ক'লে, মই কিয় লিখি দিম, তই নিজেই লেখ। গতিকে দেউতাই কবিতাটো লিখি নিদিলে, আৰু নিদি এটা ডাঙৰ উপকাৰ কৰিলে যে মই হয়তো দেউতাই লিখি দিয়া হ'লে কবিতা লিখিব নোৱাৰিলোহেঁতেন। সেয়ে আৰম্ভণি। তাৰ পাছত আৰু বাকী খুব বিশ্ববিদ্যালয়ত, কলেজত তেনেকৈ কবিতা লেখা প্ৰক্ৰিয়া চলি থাকিল। বিশেষকৈ বিশ্ববিদ্যালয়ত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ সংস্ৰৱলৈ আহি ছাৰে যেতিয়া মোক ক'লে, এইদৰে লম্ফজম্ফ কৰি থাকিলে নহ'ব, চিৰিয়াছ হোৱা। তেখেতৰ অনুপ্ৰেৰণাতে, তেখেতৰ আদেশ শিৰোধাৰ্য কৰি মই লেখা মেলা কৰিবলৈ ল'লোঁ চিৰিয়াছলি। আৰু তেখেতে মোক ডাঙৰ উপকাৰ কৰি থৈছে। সেয়া হ'ল, মোৰ 2খন প্ৰথম কিতাপৰ প্ৰকাশক তেখেতেই বিচাৰি দিছিলে। তাৰ পাছতে আৰু মোৰ প্ৰথম কবিতা প্ৰকাশ হৈছিলে আজিৰ কবিতা বুলি, তিনিচুকীয়াত ডক্টৰ মুদন শৰ্মাই এখন ক্ষুদ্ৰ আলোচনী উলিয়াইছিলে। তাত প্ৰথম ছপা আখৰে মোৰ কবিতাটো এই মোৰ স্কুলৰ মেগাজিনখনৰ বাহিৰেও, স্কুলৰ আলোচনীখনৰ বাহিৰেও মোৰ কবিতা আজিৰ কবিতাত ওলাইছিল। সেয়াই আৰম্ভণি। তাৰ পাছতে কবিতা লৈ যেতিয়া গোহাঁই ছাৰে যেতিয়া চিৰিয়াছ হ'বলৈ ক'লে, তাৰ পাছত মই কবিতা বিষয়ক কিতাপ পত্ৰ চিৰিয়াছলি পঢ়া শুনা কৰিবলৈ ল'লোঁ। তাৰ পাছত তাৰ আগতেও মই বিভিন্ন কিতাপ পত্ৰ পঢ়োঁ, পিছে মই নিৰ্দিষ্ট নাছিলোঁ যে মই কবিতা লিখিবই লাগিব বুলি। মই আগতেও সাহিত্য বিষয়ক কিতাপ পত্ৰ
পঢ়িছিলোঁ। এটা হয় ডাঙৰ সহায় হৈছিলে মোৰ যোৰহাটৰ মামাৰ ঘৰত থকা দুটা ডাঙৰ কিতাপৰ আলমাৰি। মই হয় স্কুলৰ গৰম বন্ধত তালৈ গৈ যোৰহাটলৈ গৈ মামাৰ ঘৰৰ সেই 2 আলমাৰি কিতাপ পঢ়ি শেষ কৰিছিলোঁ। হয় মই এইবিলাকতো নিজৰ ঢোল বজাব লগা হৈছে, গতিকে মোৰ আপুনি দৰ্শকসকলে অকমান ঢোল বজাবই লাগিব, কিয়নো আমাৰ শ্ৰোতা আৰু দৰ্শকৰ উৎসুকতা থাকে যে সেই কবিজন, আমিতো কবিতাখিনি পঢ়ো, তেখেতৰ ভিতৰৰ আভ্যন্তৰৰ যিজন মানুহ, কিহে তেওঁ গঢ় দিছে, সেই উৎসুকতাখিনি থাকে। গতিকে আমি অকমান আপোনাক আমনি কৰিম আপোনাৰ সেই প্ৰেক্ষাৰ কথাবিলাক জানিবলৈ কাৰণে, নহয় জানো? আৰু সেইটো হয়তো আমাৰ অধিকাৰ আছে, যিহেতু আমি আপোনাৰ কবিতা ভাল পাওঁ। ধন্যবাদ। মই হয় তেতিয়াহ'লে শ্ৰোতাসকলক মই সবিনয়ে কওঁ যে মই নিজৰ ঢোলটো বজাব লগা হৈছে। যদি আপোনালোকৰ কৰ্ণগহ্বৰত ই আঘাত কৰে, তাৰ বাবে যেন মোক মাৰ্জনা কৰিব। তাৰ পাছত মই কি কৈ আছিলোঁ? হয়, আমি কি আপুনি কথা দুটা পাতি আছিলোঁ? কিতাপৰ আলমাৰীৰ কথা কৈছিলে আপোনাৰ মামাৰ ঘৰত। হয় সেই মামাৰ ঘৰৰ 2 আলমাৰি কিতাপ মই পঢ়ি শেষ কৰিছিলোঁ। আৰু পঢ়ি তাৰ পাছত লগতে মই মামাৰ ঘৰত উপন্যাস লুকাই উপন্যাসবোৰ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। হয় তেতিয়া উপন্যাস পঢ়াটো এটা জগৰ আছিল। সেই নিশ্চয় জগৰ লাগিব বুলি গতিকে মই লুকাই উপন্যাসবিলাক পঢ়িছিলোঁ। তেতিয়ালৈকে মই লেখক হ'ম বুলি ঠিক কৰি লোৱা নাছিলোঁ। হয় যিদৰে মানে পাবলো নেৰুদাই লেখক হ'ম বুলি 14 বছৰ বয়সতে ঠিক কৰি লৈছিলে যে তেখেত লেখক হ'ব, আৰু তেখেতে সেইদৰে এটা নিজস্ব নাম লৈছিল। হয় তাৰ পাছতে মই এই সেই দিনবিলাক, যিবিলাক মই যোৰহাটৰ দিনবিলাক, সেই দিনবিলাক মোৰ কাৰণে বৰ সমৃদ্ধ আছিল। মোৰ কাৰণে যোৰহাটৰ দিনবিলাক বৰ মূল্যৱান আছিল, কাৰণ হয় সেই দিনবিলাকতে মই কিছু কাম কৰিছিলোঁ। মই এই যিসকলে বজাৰ দেখা নাই, হয় তেওঁলোক টেঙৰ হোৱা নাই তেওঁলোক। গতিকে বজাৰ যি দেখা নাই, তেওঁলোক টেঙৰ হোৱা নাই। গতিকে মই বজাৰ চোৱাৰ সুযোগ পাইছিলোঁ। সেইকাৰণে হয় মই আমাৰ মামাৰ ঘৰত গহৰা গজি থকা এই মানধনিয়াবিলাক বুটলি মুঠিকে বান্ধি, সেইবিলাক আমাৰ মৰিয়নিৰ ওচৰৰ ডকলঙীয়া বুলি এখন ঠাই আছে, সেই হয় ডকলঙীয়া বজাৰলৈ নিছিলোঁ। ডকলঙীয়া বজাৰত সেইবোৰ নি তাত সেইবোৰ বিক্ৰী কৰি, মানে মানধনিয়া বিক্ৰী কৰি আচ্ছা অ মই তেতেলী কিনি খাইছিলোঁ। এইবোৰ অ কথা মোৰ মনত পৰে। হয় তাৰ পাছতে এইখিনি ক'লো, আৰু কিবা সেই মামাৰ ঘৰৰ কথাখিনি বাৰু সেইখিনি তাতে সামৰিছোঁ দিয়া। হয় হয় আৰু সেই সময়তে আপুনি নিশ্চয় প্ৰকৃতিৰ আপুনি কিদৰে চাবলৈ শিকিছিলে? যিহেতু আপোনাৰ কবিতাই প্ৰকৃতিৰো বহুত কথা কয়, মানুহৰ সম্পৰ্কৰ উপৰিও নিশ্চয় সেই প্ৰকৃতিখনেও আপোনাক সহায় কৰিছে, প্ৰকৃতিৰ প্ৰকৃতি। পৰ্যবেক্ষণ। এতিয়া তুমি হয় কোনটো কৈছা, পুৰুষ আৰু প্ৰকৃতি, প্ৰকৃতি মানে পুৰুষ আৰু নাৰী, নে নদ প্ৰকৃতি, আমাৰ নদী, পৰমা প্ৰকৃতি? নৈ নিজৰা, নদ জান নদী। জুৰি, উম, যি আমাৰ উম, উম। শৈশৱটো গঢ় দিয়ে। হয়। হয়, আপোনাৰ কবিতা যেতিয়া আমি পাঠ কৰো, তেতিয়া এইটো অনুভৱ হয় যে আপোনাৰ এক বৰ্ণাঢ্য শৈশৱ আছিল। কাৰণ উম, সেইকাৰণেই হয়তো আপুনি ইমান দীঘলীয়া সময়ৰ কাৰণে নিৰৱচ্ছিন্নভাৱে কবিতা লিখি আছে আপুনি, আৰু দীঘলীয়া কাল ধৰি লিখি আছে। সেয়া গ'ল আপোনাৰ বাৰু শৈশৱৰ কথা। তাৰপিছত এটা সচেতন যাত্ৰা আৰম্ভ হয়, নহয় জানো? আৰু আপোনাৰ হয়। আপুনি যথেষ্ট আপোনাৰ অধ্যয়নো আছে, গতিকে সেই সচেতন যাত্ৰাটো কিভাৱে আৰম্ভ হলগৈ পিছত? মই ইতিমধ্যে কৈছোঁ যে হয় বিশ্ববিদ্যালয়ত থকা কালত গোহাঁই ছাৰৰ নিৰ্দেশনা পাই, তাৰ পাছতে মই তেতিয়া সাংবাদিকতা কৰিবলৈ আৰম্ভ কৰিলোঁ চেণ্টিনেল গোষ্ঠীত। হয় তেতিয়া চেণ্টিনেল গোষ্ঠীত থাকোঁতেও মই কবিতা লিখিবলৈ আৰম্ভ কৰোঁ। তাৰ পাছত বিভিন্ন
তাৰ আগতে আৰু এটা কাম মই কৰিছিলোঁ, সেইটো মোৰ মনত পৰিছে। মই মানে হয় সেই স্কুলত থাকোঁতেই মই আমাৰ ৰোমান্টিক কবিসকলৰ কবিতাবিলাক ধৰি লওক গণেশ গগৈ, ধৰি লওক যতীন্দ্ৰনাথ দুৱৰা, আনন্দ চন্দ্ৰ বৰুৱা, এইসকলৰ কবিতাৰ পংক্তিবিলাক হয় মই মানে কাঠৰ ফলিত লিখি লিখি ওলমাই থৈছিলোঁ, সেইবিলাক আঁৰি থৈছিলোঁ। যেনেকে হয় এনেকে কিছুমান পংক্তি মনত থাকি যোৱাকে, হয় খায়ামৰ কথা সখী তুমিও শুনিছিলা, তুমিও বুজিছিলা হাফিজৰ সুৰ, তোমাৰো ওঠতো আছে আঙুৰৰ ৰঙাৰস, অতীতক কিয় নকৰা দূৰ। এই ধৰণৰ কথা, এইবিলাক কবিতাৰ পংক্তিবিলাক মই লিখিছিলোঁ। সেইখিনি কথা পৰা মই অনুমান কৰিছোঁ যে মই কবিতাৰ ভূতটো লম্ভিছিলে তেতিয়াই। হয় কবিতাৰ ভূতে তেতিয়াই লম্ভিছিলে। হয় তাৰ পাছতে বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে কবিতা বিষয়ক কিতাপ পত্ৰ পঢ়িলোঁ, আৰু অলপ সন্ধাননিকৈ কবিতা চৰ্চা কৰিবলৈ ল'লোঁ। হয় তাৰ পাছতে আৰু 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 এটা কাম কৰিছিলোঁ মই, এই কলেজত হয় পঢ়ি থাকোঁতে মই নাটক লিখিবলৈ লৈছিলোঁ। দুখন হয় নাটক, মই যিহেতু দুখন নাটক লিখিছিলোঁ। এখনৰ নাম আছিলে কালপুৰুষ। মই যিহেতু দেৱেন্দ্ৰনাথ আচাৰ্যৰ উপন্যাস পঢ়ি ভাল পাইছিলোঁ, গতিকে হয় এখন হয় নাম দিছিলোঁ কালপুৰুষ, আৰু এখন দিছিলোঁ জংগম। আৰু অ মোৰ নাট্যগোষ্ঠীটোৰ নাম আছিলে জংগম। এই অ জংগম নাট্যগোষ্ঠীটোৱে অসমৰ বিভিন্ন ঠাইত একাংকিকা নাট প্ৰদৰ্শন কৰি প্ৰতিযোগিতাত ভাগ লৈ পুৰস্কাৰ বুটলিছিলে। আমাৰ এটা হয় হয় সেই গোষ্ঠীটো আছিল। গতিকে তাৰ লগতে আৰু এটা সুযোগ পাইছিলোঁ। সুযোগটো হ'ল গোলাঘাট এমেচাৰ থিয়েটাৰত মই নাটক কৰিছিলোঁ। হয় তাতে এই যে এতিয়া বহুতে জানে ভাইমন দা, হয় হয় আমাৰ মুনীন হয় বৰুৱা, ৰাণা তামুলী, তাৰপাছতে আছিল প্ৰেম বৰা, এইসকল অভিনেতাৰ সৈতে একেলগে অভিনয় কৰিছিলোঁ গোলাঘাট এমেচাৰ থিয়েটাৰত। গতিকে সেই হয় সময়ত এটা মোৰ কলেজীয়া জীৱনটো থিয়েটাৰ, আৰু এটা কাম কৰিছিলোঁ মানে আৰু এটা মই দায়িত্ব পালন কৰিব লগা হৈছিলে। সেইটো হৈছে কলেজৰ জেনেৰেল ছেক্ৰেটাৰী। মই অ বিপুল অ ভূতত কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ। হয় বোধহয় দেৱৰাজৰ কলেজত নহয় জানো? গোলাঘাট দেৱৰাজ ৰয় কলেজত। হয় বোধহয় হয় সেই অভিলেখ এতিয়াও ভংগ হোৱা নাই। মই অ বিপুল ভোট পাইছিলোঁ। গতিকে হয় সেই নাটকৰ কথাখিনি, আৰু নাটক লিখি মই মহাবিদ্যালয় সপ্তাহত পুৰস্কাৰ পাইছিলোঁ। এইবিলাক নাটক এটা পৰ্যায়লৈকে আছিল। হয় তাৰ পাছতে মই কলৈ যাম, এই প্ৰকৃতিৰ কথা যে তুমি হয় সুধিছিলা নহয় জানো? হয় প্ৰকৃতিৰ কথা সুধিছিলা না? প্ৰকৃতিৰ মোৰ কবিতাৰ চকতে আছে। হয় প্ৰকৃতিক মই বিভিন্ন দৃষ্টিৰে চাওঁ। প্ৰকৃতি বহু সময়ত মোৰ কবিতাৰ এটা মেটাফৰ, হয় উপমা। হয় তাৰ পাছতে আৰু মই ইতিমধ্যে পুখুৰী লৈ পেলাই এটা মোৰ এটা এলানি প্ৰশ্ন কবিতা আছেই। লিখিছিলোঁ। হয়, এই পুখুৰীটোক কোৱাচোন। লৈ প্ৰশ্নটো মই সুধিয়ে দিওঁ নেকি বাৰু তেতিয়াহ'লে? হয়, সেই হুম সময়ত হুম আপোনাৰ এখন বেলেগ ধৰণৰ কবিতাৰ কিতাপ আমি বজাৰত দেখিলো আৰু কিনি আনিছিলো। কবিতা কিতাপখনৰ নামটো আছিল তুমি কি কবি নিজৰ এটা পুখুৰী নাই। এনেকুৱা হুম ব্যতিক্ৰমী নাম এটা দেখি অলপ আচৰিত হৈ গৈছিলো, কিয়নো আমাৰ উজনি অসমৰ ফালে বা নামনি অসমতো পুখুৰী আমাৰ প্ৰত্যেকৰে ঘৰে হুম ঘৰে যেনেকে যিদৰে চোতাল এখন থাকে, তেনেদৰে প্ৰায় প্ৰতি ঘৰ হুম মানুহৰে এটা পুখুৰী থাকে। আৰু সেই পুখুৰীটো হুম লৈ কিন্তু অসমীয়া সাহিত্যৰ কবি সাহিত্যিকসকলে খুব উচ্ছাসিত ধৰণৰ হুম মানে চিত্ৰকল্প নিৰ্মাণ হুম কৰা নাই। কিন্তু আপুনি সেই পুখুৰীটোৰ কথা লিখিছিল, তাত তাৰ ওপৰেৰে বৈ যোৱা হুম বতাহবোৰৰ কথা কৈছিল, আৰু সেই নিস্তৰংগ পুখুৰীটোত নিস্তৰংগ হুম পানীখিনিতো যে এটা চলমান জীৱন হুম থাকে, খুব
ক্ষিপ্ৰতাৰে তীব্ৰবেগে মানে ঘূৰি ফুৰা লালুকিৰ জাক বিলাকৰ কথা আপুনি কৈছিল। সেই ধৰণৰ কিছু ব্যতিক্ৰমী চিত্ৰকল্প আমি তেতিয়াই আপোনাৰ বোধহয় এখন আপোনাৰ দ্বিতীয়খন কবিতা পুথি আছিল, দেখিছিলো। গতিকে সেই বিচিত্ৰ চিত্ৰকল্প ৰচিছিলে আপুনি, আৰু তাৰ তেনেকৈয়ে আপুনি বিশ্ব প্ৰেক্ষা এটা আহৰণ কৰি লৈছিল, নহয় জানো? পুখুৰীটোৰ পৰা এটা যাত্ৰা আৰম্ভ হল বুলি ক'ব পাৰো আমি। আৰু সেই যাত্ৰাটো আমি দেখিলো যে সি সাগৰমুখী হৈ গল পিছলৈকে, আৰু সেই যাত্ৰা সমাপ্তি হোৱা নাই। আপুনি এতিয়াও লিখি আছে, একেবাৰে দুৰ্নিবাৰ গতিৰে লিখি আছে বুলিয়ে ক'ব লাগিব। তেনেহলে সেই পুখুৰীটোৱে আপোনাক আৰু তাৰ লালুকিবোৰে, সেই বতাহ ছাতিয়ে আপোনাক কিয় ইমান উদ্বেলিত কৰিছিল? এইটো পুখুৰী, আচলতে পুখুৰীটো মই প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছিলো। আৰু এই পুখুৰীটো মই আচলতে বিন্দুতে সিন্ধুৰ পৰিকল্পনা কৰিছিলো। বিন্দুতে সিন্ধুৰ কল্পনা কৰিছিলো। আৰু আৰু কেতিয়াবা গৰুৰ খোজৰ পানীত যে আকাশ দেখা যায়, গৰুৰ খোজৰ পানীত আকাশ দেখা, গতিকে মই সেই ধৰণে পুখুৰীটোক চাইছিলো। আৰু পুখুৰীত থকা তাত থকা সম্পদবোৰ, জলজ সম্পদবোৰ আমাৰ সমাজৰ বিভিন্ন উপাদানবিলাকৰ লগত এটা পেৰেলেল কৰিব পাৰি নেকি, সেইবিলাকৰ লগত এটা সামঞ্জস্য আনিব পাৰি নেকি, সেইটো প্ৰয়াস এটা কৰিছিলো। আৰু এই লালুকিৰ কথা যে কৈছিলো, লালুকিৰ বৃহৎ পৰিয়ালটো, এই লালুকিৰ বৃহৎ পৰিয়ালটো আচলতে আমাৰ গাঁওবিলাকত থকা এমাদিমাসকলৰ কথাই মই কৈছিলো, যে আমাৰ পৰিয়ালবোৰ বহুত ডাঙৰ ডাঙৰ আছিল তেতিয়া। সেই লালুকিৰ এটা যেন লালুকিৰ পৰিয়াল, এটা লালুকিবোৰৰ দৰে। গতিকে এই ধৰণে মই কল্পনা কৰিছিলো। আৰু যিটো পুখুৰীত সকলো থাকে, আপুনি কোৱাৰ দৰে তাতে বিভিন্ন তাতে সাপ, বেং, বিভিন্ন বিষাক্ত পোক পৰুৱাও থাকে। গতিকে আমাৰ সমাজখনতো তেনেকুৱাই, সমাজখনতো সেইবোৰ বৰ্তমান। গতিকে সেই অনুসংগতে সেই বিষয়তে পুখুৰীটো মই অনাৰ চেষ্টা কৰিছিলো। আৰু নামটো লৈ অলপ বহুতে ভাল পোৱা নাছিলে, কিন্তু মই ভাবো যে ইভেন গোহাঁই ছাৰেও কৈছিলে যে কি নাম দিলাহে, কিন্তু পিছত ছাৰে বুজি পালে আৰু গ্ৰহণ কৰিলে। গতিকে আৰু সেই কবিতাটোৱে আমাক সেই জাপানী হাইকুটোলৈও মনত পেলাই দিয়ে, যে সেই নিস্তৰংগ পানীখিনি যেতিয়া শিলগুটি এটা দলিয়াই দিয়া হয়, অথচ আপুনি যেন ভাৱৰ অজস্ৰ তৰংগ, বাছুৰ যিটো আমাৰ হাইকু, সেই তালৈও এক ধৰণে মনত পেলাই দিছিলে আমাক যেতিয়া আমি কবিতাটো পঢ়িছিলো। আৰু সেই ভাল লাগে যে সেই ভাৱনাটো এতিয়াও পুৰণা হৈ যোৱা নাই আমাৰ মনৰ পৰা। অন্তত আমাৰ নিচিনা যি কবিতা ভাল পায়, আমাৰ মনত সেই চিত্ৰকল্পবোৰ পুৰণা হৈ নাযায়, ভাল লাগে। শ্ৰদ্ধা ৰাজীৱ বৰুৱা ডাঙৰীয়া, এজন কবিয়ে দীঘলীয়া সময়ৰ বাবে যেতিয়া অবিৰতভাৱে কবিতা লিখি থাকে, তেতিয়া তেখেতক এটা বিশেষ প্ৰস্তুতিৰো প্ৰয়োজন হয়। আচলতে সকলো ধৰণৰ সৃষ্টিশীল মানুহকে এই প্ৰস্তুতিখিনি লাগে। আপোনাৰ এই কাব্যযাত্ৰাৰ যি পঠন, পৰ্যবেক্ষণ আৰু চৰ্চা, তাৰ বিষয়ে আমাক কিছু কথা আপুনি জনাবনে? কোনসকল কবিৰ কবিতাই আপোনাক বিশেষভাৱে আকৃষ্ট কৰিছে? দেশ বিদেশৰ বহুত কবিৰ কবিতা আপুনি পঢ়িছে, আমি জানো। তেখেতসকলৰ বিভিন্ন প্ৰসংগ অনুসংগ আপুনি সময়ে সময়ে কৈ থাকে। কোনসকলে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰিছে, আৰু কবিতাৰ বাহিৰেও আন কি গ্ৰন্থ পঢ়ি আপুনি ভাল পায়? প্ৰথমতে আপোনাৰ প্ৰস্তুতিটো। প্ৰস্তুতি, কবিতাৰ এটা প্ৰস্তুতি। আচলতে কবিতা লিখা নাযায়, কবিতা আহে। কবিতাৰ পৰা আহে। কোনোবাই হয়তো প্ৰথম শাৰীটো আহে, তাৰ পাছত বাকী শাৰীবোৰ আহিবলৈ বিচাৰে। যদি
সেই শাৰীত থকা শব্দবোৰে যদি বাকী শাৰীবোৰৰ শব্দ গ্ৰহণ কৰে তেতিয়াহে বাকীবোৰ শব্দ তাত থিয় হ'ব পাৰে। গতিকে এই ধৰণৰ এটা ৰাসায়ন মনৰ ভিতৰত চলি থাকে। আৰু মই ভাবোঁ পঠন আৰু ভ্ৰমণে দুইটাই মোৰ কবিতাক যদি কিবা ভাল হৈছে বুলি ভবা যায়, সেইটো দুটা কাৰণ, পঠন আৰু ভ্ৰমণ। আৰু সেই দুইটাৰ পৰা যিহেতু আমি সকলো অভিজ্ঞতা বুটলিবলৈ সক্ষম নহয়, গতিকে আমি পঢ়িব লগা হয়। তাৰ পাছতে ভ্ৰমণ কৰি অভিজ্ঞতা বুটলিবলগীয়া হয়। ডাঙৰ ডাঙৰ কবিয়ে এই বিষয়ে ভ্ৰমণৰ উপযোগিতাৰ কথা বিভিন্ন উপলক্ষত কৈ গৈছে। মই সেইবিলাকৰ পুনৰাবৃত্তি নকৰোঁ। আৰু কি ক'ম, আৰু কাৰ কবিতা পঢ়ি পেলাই মই উপকৃত হৈছোঁ, আচলতে তালিকাখন বৰ দীঘল। তালিকাখন বৰ দীঘল। মই আচলতে সৰুতেই মোৰ ঘৰত, মানে আমাৰ ঘৰত প্ৰকাশ আলোচনীখন দেউতাই ৰাখিছিলে। তেতিয়া বুজো নুবুজো মই তেতিয়াই প্ৰকাশ আলোচনীখন পঢ়িছিলোঁ। তেতিয়া স্কুলীয়া ছাত্ৰ, মই চেষ্টা কৰিছিলোঁ। আৰু দেউতাই সদায় এটা কথা মোক কৈছিলে, তই বুজ নুবুজ পঢ়ি থাকিবলৈ কৈছিলে। মই প্ৰথমতে ইংৰাজী মোৰো সমস্যা হৈছিলে স্কুলত, কিন্তু মই যেতিয়া পঢ়ি থাকিবলৈ ল'লোঁ, একেৰাহে পঢ়ি থাকিলোঁ, তেতিয়া এই সমস্যা হৈ নাথাকিল। তাৰপাছত প্ৰথমতে আমাৰ সাহিত্যৰ কথা ক'বলৈ গ'লে আমাৰ গুৰু দুজনাৰ কথা ক'ব লাগিব। গুৰু দুজনা মহাপুৰুষ মাধৱদেৱ আমাৰ সৰ্বশ্ৰেষ্ঠ কবি। মই তেখেতৰ নাম সৰ্বোত্তম। তাৰ পাছতে মই ক'ব বিচাৰিম, আমাৰ যিসকল কবিৰ কবিতা পঢ়ি মই উপকৃত হৈছোঁ, এইসকলৰ ভিতৰত নীলমণি ফুকন ছাৰৰ কবিতা পঢ়ি কলেজীয়া জীৱনতে আকৃষ্ট হৈছিলোঁ। আৰু কলেজীয়া জীৱনতে নীলমণি ফুকন ছাৰক লগ পাই মোৰ লগ পোৱাটো মোৰ বাবে ডাঙৰ সৌভাগ্য আছিলে। সেইটো মোৰ কাৰণে এটা বিৰল মুহূৰ্ত। আৰু তেখেতক লগ পাই তেখেতৰ কবিতাৰ প্ৰশ্ন কৰিবলৈ পাই মই বৰ আহ্লাদিত হৈছিলোঁ। আৰু তেখেতৰ কথাবোৰেও মোক মুগ্ধ কৰিছিলে। মই এই ধৰণৰ কিছুমান তেখেতৰ কবিতা মুখস্থ আছিল। হঠাৎ শুনিলোঁ সেই আৰ্তনাদ আহি গোট মাৰি ৰ'ল মোৰ হাতৰ মুঠিত, কিবা এটা তপত, কিবা এটা অদ্ভুত, পৰি ৰ'ল এডোঙা তেজ, এপাচি সেন্দুৰীয়া কল, হৰিত প্ৰান্তত হঠাৎ বাজি উঠিল এটি ঘণ্টা, জুই ননুমোৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা। এই ধৰণৰ কবিতাবিলাক ছাৰৰ, মোৰ গোলাপী জামুৰ লগ্নৰ কবিতাবিলাক মোৰ মুখস্থ আছিলে। গতিকে ছাৰক মই ছাৰৰ সন্মুখতে যেতিয়া মই মুখস্থ গালোঁ, ছাৰটো আচৰিত হৈছিলে। ছাৰ কৈছে যে তুমি কি কৰা, তুমি মোৰ কবিতা খুব পঢ়া নেকি? সেইটো মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি আছিলে। তাৰপাছতে পিছত ছাৰৰ লগত ছাৰক ঘনিষ্ঠভাৱে পালোঁ। সেইটো এটা কথা। তাৰপাছতে ফুকন ছাৰৰ কবিতা, তাৰপাছত অজিত বৰুৱাৰ কবিতা, তাৰপাছতে ভৱেন বৰুৱাৰ ছাৰৰ কেইটামান কবিতা, তাৰপাছতে এই ধৰণে পঢ়ি উপকৃত হৈছিলোঁ। তাৰপাছতে মই আমাৰ ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিলোঁ। গতিকে ইংৰাজী সাহিত্যৰ ছাত্ৰ বিশ্ববিদ্যালয়ত, গতিকে মই শ্বেক্সপিয়েৰটো পঢ়িব লগা হৈছিলে। এই শ্বেক্সপিয়েৰৰ মই চনেটবোৰ পঢ়ি ভাল পাইছিলোঁ। বিশেষকৈ 18 নম্বৰ যিটো চনেট আছে, সেইটো মই পঢ়ি উপকৃত হৈছিলোঁ।
তাৰপাছতে কালিদাসৰ উপমাবিলাক ভাল ভাল লাগিছিল, ভাল লাগে, এতিয়াও ভাল লাগে। তাৰপিছত মেটাফিজিকেল কবি, অধিবাস্তৱবাদী কবি জন ডানৰ কবিতাবিলাক ভাল পাইছিলোঁ, বিশেষকৈ যিবিলাক মানে খুব দূৰৱৰ্তী যিবিলাক উপমা মেটাফৰ আনে তেখেতে, সেইখিনি ভাল লাগে। তাৰপাছতে জাপানী কবিতাৰ যিটো মিতভাস সেইটো ভাল লাগে। তাৰপাছতে এই জীবনানন্দ দাসৰ চিত্ৰকল্পৰ যিটো প্ৰতিমাকৰণ সেইটো ভাল লাগে। এডগাৰ এলেন পোৰ কবিতা ভাল লাগে, বৌডলেয়ৰ কবিতা ভাল লাগে, নেৰুদাৰ তেজস্বিতাটো মোৰ খুব ভাল লাগে। তাৰপাছতে আৰু লৰকাৰ লৌকিক অভিব্যক্তি, লৰকাৰ লৌকিক অভিব্যক্তিক মই ভাল পাওঁ। তাৰপাছতে এজন কবি আছিল কিছুদিন আগতে ঢুকালে, চাপাৰ্ডি জোকো ডামোনো, তেখেত ইণ্ডোনেছিয়াৰ কবি। তেখেতৰ কবিতাবিলাকৰ যিটো কল্পনাৰ দীপ্তি সেইটোৱে মোক মুগ্ধ কৰে। তাৰপাছত সাম্প্ৰতিক কালৰ কবি, ইংৰাজ কবি এমিলি বেৰী, ৱাৰছন চায়াৰ, তাৰপাছত কেইট টেম্পেষ্ট, ৱেণ্ডি কপ, মেগন বিচ, তাৰপাছতে সেইসকল কবি ভাল লাগে। তাৰপাছতে আৰু কিছুমান মই এঠাইত লিখিছোঁ দেই এই বিষয়ে, মই এঠাইত লিখিছিলোঁ এই বিষয়ে, মই চমুকে তাৰপাছত কৈ দিওঁ। চেন জ পেৰ্চ, ফৰাচী কবি, তেওঁৰ কবিতাৰ যিটো কবিতাত এটা ইণ্ডিয়ানুভূতিৰ উৎসৱ আছে, সেই উৎসৱটোক মই ভাগ লৈ ভাল পাওঁ। তাৰপাছত ৰিলকে কবিতা, ইয়ানিছ ৰিটছৰ কবিতা, পল এলৱাৰ কবিতা, চিমাছ হিনি কবিতা, তাৰপাছত য়াহুদী আমিখাইৰ কবিতা, তাৰপাছত মহম্মদ দাৰুইছৰ কবিতা, তাৰপাছত মৰিন চৰেস্কুৰ কবিতা। কাৰ নাম ল'ম এতিয়া, অজস্ৰ কবিয়ে মোক বিভিন্ন ধৰণে উপকৃত কৰিছে, মই সমৃদ্ধ হৈছোঁ। আচলতে মৌলিক বুলি কথা নাই, মই তেওঁলোকৰ কবিতা পঢ়িছোঁ, তেওঁলোকৰ কবিতাৰ মই অভিব্যক্তিত মুগ্ধ হৈছোঁ, তেওঁলোকৰ প্ৰকাশিকা শক্তিত মুগ্ধ হৈছোঁ। গতিকে মই আহ্লাদিত, উপকৃত আৰু চিৰকৃতজ্ঞ। হয়, অশেষ ধন্যবাদ। বহু কথা ক'লো। নিশ্চয়, হয়, আমিও উপকৃত হৈছো। আচলতে যদিও আমি কবিতা নিলিখো বা কবিতাৰ জগতৰ মানুহ নহওঁ, তথাপি কিন্তু আমাৰ নিচিনা মানুহেও আমি কবিতা পঢ়িবলৈ যেন বাধ্য। কবিতাই আমাক টানি নিয়ে, ইয়াৰ যি লিৰিকেল অভিব্যক্তি থাকে যিকোনো কবিৰ। গতিকে আৰু কবিতাৰ সুবিধা হৈছে আপুনি মন বেয়া লাগিলেও গল্পটো কবিতা থাকে যে, মই জানো আপুনি গল্পকাৰ, গতিকে আপোনাৰ কবিতাটো আপোনাৰ গল্পটো কবিতা আছে, গতিকে কবিতাক আপুনি উপেক্ষা কৰিব নোৱাৰিব। নিশ্চয় নিশ্চয়। শ্ৰদ্ধাৰ ৰাজীৱ বৰুৱা ডাঙৰীয়া, আপুনি কিছু সময়ৰ আগতে আমাৰ কথোপকথনৰ কালত কৈছিলে যে আপুনি বজাৰতো বহিছিলে, গৈ এঠাইৰ পৰা মান ধনিয়া নি আন ঠাইত বিক্ৰী কৰিছিলে, তিতলি টেঙা কিনি খাইছিলেগৈ। আৰু আপুনি বজাৰক লৈ আপোনাৰ এটা খুব সুন্দৰ কবিতা আছে, কবিতাটো আপুনি আগবয়সত লিখা। এই কবিতাটো মই অকমান পাঠ কৰি দিবলৈ মন গৈছে কিছু কথা, যাৰ জৰিয়তে আপুনি জীৱন কেনেদৰে উদযাপন কৰিছিল। কিয়নো আমি জানো যে কবিসকলে তেওঁলোকেতো শব্দকেই ভাল নাপায়, তেওঁলোকে জীৱনক ভাল পায় মূলত, আৰু এই জীৱনৰ ৰোমাঞ্চ তেওঁলোকে কিদৰে উদযাপন কৰিব খোজে সেই তাৰ কিছু ৰেঙনি আভাস এই কবিতাটোত আছে। কবিতাটো মই পাঠ কৰি দিছো আমাৰ শ্ৰোতা আৰু দৰ্শকৰ কাৰণে। কবিতাটোৰ নামটোৱেই হৈছে বজাৰ। আজি দেওবাৰ, বজাৰ বাৰ, তুলাচনীত ফেৰ মাৰি জুখি লোৱা এটা বাৰ। তোমাৰ যি নাই সি মোৰ, মোৰ যি নাই সেয়া সি তোমাৰ। আহা আমি বজাৰত বহো, দুখন চিলাৰ দৰে উৰুৱাও ইজনে সিজনক। আহা খালী কৰি লওঁ বুকুৰ হুমুনিয়াহ, সহায় পেলাও শৰীৰৰ বাঢ়ি ওজন নতুন ভৰাবৰ বাবে।
বজাৰৰ ওপৰতো আৰু এখন বজাৰ আছে, চাইবাৰ বজাৰ। নতুন বজাৰে গাঁও পাতিছে, পৃথিৱীৰ সকলো মাটি পানী বায়ুত গাঁওখনৰ অদৃশ্য শিপা। পাৰিলে আমিও তালৈ যাম। আহা, আমি মুখামুখি হওঁ বজাৰত। বিক্ৰী কৰা তোমাৰ আছে, কিনি লওঁ মোৰ নাই। পৰিপূৰ্ণ শূন্যতাৰ বাবে জুখি লওঁ আমাৰ ক্ৰয় ক্ষমতা। হৰ বজাৰত এইফালে তুমি, সিফালে মই, মাজত এখন ৰামধেনু। জেপবোৰ শূন্য হলেই আমি এক হৈ যাম। আহা, বৰষুণত তিতো। পাহৰি যাওঁ কোনে কাক বেচিলো। আমাৰ এতিয়া বেচিবলৈ একো নাই, কিনিবলৈও একো নাই। শূন্য, শূন্যতা হেনো আত্মাৰ দৰে ওজনহীন। আহা, শূন্য হাতে উভতি যাওঁ পশ্চিমৰ ফালে, সফল বেলিমাৰ চাওঁ। প্ৰতিটো সূৰ্যাস্তৰ পাছত ইতিহাসো হয় পুৰণি। এই কবিতাটো আপুনি লিখিছিলে। কিছু পৰিমাণে জীৱনৰ আপোনাৰ কাব্য যি দৰ্শন, সেয়াও আমি যেন এই কবিতাটোৰ মাজতেই পাওঁ। ৰাজীৱ বৰুৱা ডাঙৰীয়া, আপুনি বজাৰত আপুনি বহিছিলে, বিক্ৰী কৰিছিলে বস্তু, লগতে আপুনি শৈশৱকালত ফুটবলো খেলিছিলে আৰু হয়তো বহুত মানে ডাঙৰলৈকে আপুনি ফুটবল খেলিছিলে। ফুটবলক লৈ আপোনাৰ কবিতা আছে। এই ফুটবলৰ সৈতে আপোনাৰ কবিজনৰ মানে সম্পৰ্ক কি, আৰু ফুটবল খেলৰ আপোনাৰ ধুনীয়া ধুনীয়া অভিজ্ঞতা আছে, হয়তো আপুনি আমাক কবলৈ ভাল পাবনে তেনে অভিজ্ঞতাখিনি? ফুটবলৰ প্ৰসংগ আপোনাৰ কবিতালৈ কিদৰে আহি গৈছে এনেকৈ? ঠিক আছে, তাৰ সেই প্ৰসংগলৈ যোৱাৰ আগতে এই বজাৰ কবিতাটোৰ সন্দৰ্ভত এষাৰ কথা নকলে নহব। এই কবিতাটো মোৰ এখন ধুনীয়া দেখি বুলি ছব্য সফুৰা আছিলে। ধুনীয়া দেখি এই ছব্য সফুৰাটোত এই কবিতাটো মাতিছিলে শ্ৰদ্ধেয় নীলমণি ফুকন ছাৰে। বজাৰ, তেখেতৰ কণ্ঠত এই কবিতাটো আছে। গতিকে এইটো আপুনি কবিতাটো মতা শুনি মই ছাৰলৈ মনত পৰিলে। আৰু এতিয়া ফুটবলৰ প্ৰসংগ আহিছে যেতিয়া মানে আকৌ মই নিজৰ গুণ গান গাব লাগিব, নিজৰ ঢোল পিটিব লাগিব। সেইটো মানে ফুটবল, কবিয়ে যেতিয়া ফুটবল খেলে আমি সেই কথা শুনিবলৈ বিচাৰিম নিশ্চয়। ঠিক, ফুটবল মোৰ কাৰণে ফুটবল নহয়। যিদৰে আপুনি নিশ্চয় এলবেয়াৰ কেমুৰ নাম শুনিছে। এই এলবেয়াৰ কেমুৱে নিজে আলজেৰিয়া ফুটবল দলটোৰ হৈ খেলিছিল। তেখেত গ'লকিপাৰ আছিল। তেখেতে এষাৰ কথা কৈছে, সেই কথাষাৰ মোৰ একেবাৰে গাজত লাগি যায়। মই সেই কথাষাৰ পাৰে সিমজুৱে গ্ৰহণ কৰোঁ। সেই কথাষাৰ তেখেতে কৈছিলে যে ফুটবলৰ পৰা তেওঁ নৈতিকতা শিকিছিল, ফুটবলৰ পৰা তেওঁ মানৱীয় কৰ্তব্য শিকিছিল, আৰু ফুটবলৰ পৰা তেখেতে সামাজিক দায়বদ্ধতা শিকিছিল। গতিকে এই ফুটবলৰ পৰা শিকনীয় বহুত আছে। আৰু মই আচলতে প্ৰতিটো খেলেই খেলিছিলোঁ সৰুকালিৰ পৰা। মই ফুটবল, ভলীবল, ক্ৰিকেট, টেবুল টেনিছ, বেডমিণ্টন, হকী প্ৰতিটো খেলেই খেলিছিলোঁ। কিন্তু মোৰ ফুটবল মোৰ বাবে বিশেষভাৱে প্ৰিয়। মই টেবুল টেনিছো খেলিছিলোঁ স্কুল টুৰ্ণামেণ্ট পৰ্যন্ত। মই নাজিৰা হাই ছেকেণ্ডেৰী কৰোৱাইছিলোঁ টেবুল টেনিছ খেলত। তাৰপাছতে এইটো আৰু ভলীবল খেলত মই বিশ্ববিদ্যালয়ৰ দলৰ হৈ পেলাই ভলীবল খেলিছিলোঁ। ভলীবল দলৰ সদস্য আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ। গতিকে ক্ৰিকেটো খেলিছিলোঁ সেইদৰে। গতিকে কিন্তু গোটেইবিলাক খেলৰ ভিতৰত ফুটবল মোৰ প্ৰিয় এইকাৰণেই, ফুটবল হ'ল আটাইতকৈ গণতান্ত্ৰিক খেল।
মই আৰু এটা কাম কৰিছিলোঁ, ৱেইট লিফটিঙৰ কাম কৰিছিলোঁ। ৱেইট আচ্ছা লিফটিং ৱেইট লিফটাৰো আছিলোঁ। ৱেইট অকে লিফটিং হয় হয় সেইকাৰণে মই মিষ্টাৰ ষ্ট্ৰং গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মিষ্টাৰ ষ্ট্ৰং মেনো আছিলোঁ। অ সেয়া হয় হয় সেইবিলাক বহু বহু কথাই মই ক'ব লাগিব। এতিয়া মই কৈছোঁ ন, মই বৰ্ণাঢ্য জীৱন। গতিকে মই এতিয়া সৌভাগ্যক্ৰমে আপুনি অৱশেষত কবি হ'ল হয় আকৌ সেইটো ফুটবলৰ ফালে সৌভাগ্য নে হয় দুৰ্ভাগ্য নাজানো। মই হয় বোধহয় এটা মানে এটা স্থিতি ল'বলগীয়া হ'ল, যেতিয়া মোৰ স্থিতি হয় কবিতাতে ৰৈ গ'ল। তাৰ পাছতে সেইখিনি হ'ল কবিতাৰ কথা। কবিতা ফুটবল বিষয়ক সেইখিনি ফুটবল হ'ল ফুটবল বিষয়ক কথা। ফুটবল হয় বিষয়ক কিছুমান মোৰ জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আছে, যিবোৰ হয় মুহূৰ্ত মই আজীৱন মনত ৰাখিম, মই পাহৰিব নোৱাৰোঁ। হয় এবাৰ কি হ'ল, মই আচলতে মোক ফুটবল খেলিবলৈ হায়াৰ কৰি লৈ যায় মানে মোক ফুটবল খেলিবলৈ মানুহে তেতিয়া বিশেষকৈ বিভিন্ন বাগানবিলাকে লৈ গৈছিল। হয় হয় তেওঁলোকে তাৰ কাৰণে মোক মাননি দিছিল, অহা যোৱা ভাড়া দিছিল। গতিকে এবাৰ দুটা পক্ষৰ মাজত ফুটবল খেল হৈছিল, একেবাৰে নাগা পাহাৰৰ পাদদেশত। তাতে হয় দুটা দলৰ সমৰ্থকৰ মাজত দুৰ্বাদল তৰ্কাতৰ্কি কাজিয়া। এটা পক্ষৰ হাতত আছিলে ধনুকাৰ আৰু এটা পক্ষৰ হাতত আছিলে দা, লাঠি। আৰু হয় তাৰ মাজত আমি 22টা খেলুৱৈ খেলি থাকিব লগা হৈছিলে। হয় আৰু সেই ধনুকাৰ, এফালে ধনুকাৰ, আনফালে লাঠি আৰু হেৰি হয় দা আৰু লাঠি দা লাঠি হয় জোকাৰি থাকে, দা লাঠি জোকাৰি থাকে ইফালে। তাৰ মাজত আমি যিহেতু মূৰৰ চুলি আগত লৈ ফুটবল খেলিছিলোঁ। হয় তাৰপিছতে সেই খেলখন মই এটা কৌশলৰে আচলতে অমীমাংসিত কৰি ৰাখিলোঁ। মই হয় সেইটো যিহেতু যদি কিবা এটা মীমাংসা হ'লহেঁতেন, কোনোবা এটা পক্ষ ইটো পক্ষক আঘাত কৰিলেহেঁতেন। গতিকে হয় সেইকাৰণে মই কি কৰিলোঁ, যিগৰাকী ৰেফাৰী আছিলে, হয় ৰেফাৰীগৰাকী মোৰ চিনাকি আছিল। ৰেফাৰীগৰাকীক চোনাকান্ত ফুকন বুলি, তেখেতক হয় মই অনুৰোধ কৰিলোঁ যে আপুনিতো দেখিছে পৰিস্থিতি কেনেকুৱা বিষম। গতিকে এই পৰিস্থিতিত যদি আপুনি কোনোবা এটা পক্ষক জিকাই দিয়ে বা কোনোবা এটা পক্ষ জিকে, তেতিয়াহ'লে হয় পৰিস্থিতি উত্তপ্ত হৈ পৰিব আৰু ইয়াৰ সাধ্যৰ মানে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। গতিকে আপুনি খেলখন ড্ৰ কৰি দিয়ক, খেলখন হয় মীমাংসিত কৰি ৰাখক। এটা গ'ল হৈছিল আৰু তেখেতে আৰু এটা ইটো পক্ষক আৰু এটা গ'লৰ সুবিধা কৰি দি, পেনাল্টি কিকৰ সুবিধা কৰি দি খেলখন তেখেতে মানে হেৰি কৰি ৰাখিলে, গ'ল হয় মানে শান্তিপূৰ্ণ অমীমাংসিত কৰি হয় হয় অমীমাংসিত কৰি ৰাখিলে। এই ধৰণৰ অভিজ্ঞতা হৈছে ফুটবলক লৈ। হয় গতিকে আৰু কি ক'ম? হয় আৰু সেই ফুটবল আপোনাৰ কবিতালৈও আহিছে, ফুটবলৰ বিভিন্ন চিত্ৰকল্প আপুনি কৰিছে নহয় জানো? হয় 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 শ্ৰদ্ধা ৰাজীৱ বৰা ডাঙৰীয়া, ফুটবলৰ পৰা আকৌ কবিতালৈ আহিছো। আপুনি শেহতীয়াকৈ মৌলিক কবিতাৰ উপৰিও আপুনি নিয়মিতভাৱে বচা বচা কবিৰ কিছুমান কবিতা অনুবাদ কৰি আছে, আৰু এই কবিতাৰ সোৱাদ আমি সামাজিক মাধ্যম যোগে পাই থাকো। আপুনি এই বাছনি প্ৰক্ৰিয়াটো কিদৰে কৰিছে? বাছনি প্ৰক্ৰিয়া আচলতে কি হয়, মই যিদৰে ভাল মানুহৰ সংগত থাকি ভাল লাগে, হয় সেইদৰে ভাল কবিতাৰ সংগত থাকিও মোৰ ভাল লাগে। নিশ্চয় সেইকাৰণে হয় ভাল কবিতাৰ সংগত থকা আৰু সেইবোৰ মানে নিজৰ ভাষালৈ, আমাৰ মাতৃভাষালৈ, আমাৰ ভাষালৈ অনা, আই মাতষাৰলৈ অনাৰ প্ৰয়াস কৰি আছোঁ। আৰু হয় সেইটো মানে কামটো হৈছে মোৰ নিজৰো ভাল লাগিছে,
আৰু হয়তো কাৰোবাৰ ভাল লাগিব পাৰে সেই বুলিয়েই এই অনুবাদ কৰ্ম কৰি আছো সেইটোৰ নাম দিছো তৰ্জমা তৰংগ এই তৰ্জমা তৰংগ আজি প্ৰায় এবছৰ ধৰি চলি আছে আৰু পিছত মই হয়তো এখন কিতাপ আকাৰে প্ৰকাশ কৰিম হয় 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 আৰু এটা প্ৰশ্ন পৰৱৰ্তী প্ৰশ্নটোলৈ আহিবলৈ বিচাৰিছো যে এটা সময়ত অসমত কাব্য চৰ্চাৰ এক খুব আন্তৰিক পৰিৱেশ আছিল আৰু কবি সন্মিলনসমূহো অভিজ্ঞ কবিৰ পৰিচালনাৰে অতি গভীৰ চৰ্চাৰে অনুষ্ঠিত হৈছিল মানুহে এক ধৰণে কবিতাক উদযাপন কৰিছিল সেই সময়ত আমি দেখিছিলো যে আকাশে বতাহে যেন মানে কবিতা মানে ফুটপাথতো আমি কবিতাৰ আলোচনা কৰিব পাৰো এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল খুব সুন্দৰ আৰু খুব আন্তৰিক আছিল সেই পৰিৱেশটো এতিয়াও আছে বুলি আপুনি ভাবেনে ক'ৰবাত হেৰাই গৈছে নেকি কথাটো এনেকুৱা হয় আমাৰ এটা প্ৰৱণতা আছে যে আগৰ দিনবোৰে ভাল আছিলে এতিয়াৰ দিনবোৰ বেয়া আৰু মই ভাবো এতিয়াও ভাল কথা কিছুমান আছে আৰু তেতিয়াও আছিল মুঠতে আমি নিৰ্বাচন কৰিব জানিব লাগিব নিৰ্বাচনটোৱে মুখ্য কথা কবিতা চৰ্চা কৰিবলৈ হলে নিশ্চয় ভাল সংগী লাগে ভাল বিশেষকৈ ৰসবেত্তা লাগে যিসকলে ৰসজ্ঞ লোক তেখেতলোকৰ লগত কবিতা চৰ্চা কৰি আনন্দ পোৱা যায় তাৰ পাছতে মোৰ ক্ষেত্ৰত এটা কথা হয় কোনোবাই যদি খুব ভাল কবিতা লিখি আছে মোৰো লিখিবলৈ মন যায় মই অনুপ্ৰাণিত হওঁ যে আমুকেচোন বৰ ধুনীয়া কবিতা লিখিছে ময়ো চাওঁচোন চেষ্টা সেইদৰে কোনোবাই ভাল কবিতা লিখি থাকিলেহে ভাল মই কবিতা লিখিব পাৰিম মোৰ এই ধাৰণাটো গতিকে মই আমাৰ তৰুণ নবীন লেখক লেখিকাসকলক কওঁ কবিতা লেখক লেখিকাসকলক যে তেখেতলোকে যেন ভাল ভাল কবিতা লিখে আৰু আমাকো লিখিবলৈ অনুপ্ৰাণিত কৰে নিশ্চয় আপুনি তেওঁলোকে যিটো ধাৰাৰে কবিতা লিখি আছে আপুনি আশাবাদী নে তেওঁলোকক লৈ আপুনি কিমান আশাবাদী আৰু তেওঁলোক কিদৰে আগবঢ়া উচিত বুলি আপুনি ভাবে মই সদায় আশাবাদী মোৰ ব্লাড গ্ৰুপটোৱে হৈছে বি পজিটিভ গতিকে মই বি পজিটিভ মানুহ আৰু কথা হ'ল যে মই ভাবো তৰুণ যিসকল কবি সেইসকলক মোৰ উপদেশ দিব লগা একো নাই আৰু মই মাত্ৰ ভাবো যে তেখেতলোকে আমাৰ সময়তে কবিতা লিখি আছে গতিকে ময়ো তেওঁলোকৰ সময়তে কবিতা লিখি আছো গতিকে আমি গতিকে দূৰৰ পৰা চাব নোৱাৰো কোনে কিমান ভালকে লিখি আছে যেনেকে পাৰত থাকিলেহে কোনোবাই সাঁতুৰি থাকিলে চাব পাৰি যে এজনে খুব ভাল সাঁতুৰিছে দুইজনে যদি একেলগে সাঁতুৰি থাকে তেতিয়াহ'লে কোনে ভাল সাঁতুৰিছে কোনে বেয়া সাঁতুৰিছে এইটো চাব পৰা নাযায় পাৰত থকাজনেহে লক্ষ্য কৰিব পাৰে সেইটো তেনেকেই ভাবো কিন্তু এটা কথা মই এটা নবীনসকলক তৰুণসকলক এটা অনুৰোধ কৰোঁ যে তেখেতলোকে অধ্যয়ন কৰক আৰু অধ্যয়ন কৰি এটা নিজস্ব বাকভংগী আয়ত্ত কৰিব আৰু এটা কথা এই ক্ষেত্ৰত কোনো উজুবাত নাই আৰু মানে এই আঁঠুৰ মূৰতে সোণ বিচাৰি নাপায় গতিকে
ইয়াৰ কাৰণে তেওঁলোকে পঢ়িব লাগিব, অভিজ্ঞতা অৰ্জন কৰিব লাগিব, হয় বিভিন্ন ঠাই ফুৰিব লাগিব। আৰু এই ধৰণে মই ভাবোঁ পঠন আৰু ভ্ৰমণ এই দুয়োটাই তেওঁলোকক সমৃদ্ধ কৰিব। এয়া হয় তেওঁলোকলৈ উপদেশ নহয়, মোৰ অনুৰোধ আৰু মোৰ অনুভৱ। হয় 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 বিশেষকে আমি যদি এতিয়া সমকালীন যিসকল তৰুণ লেখক বা কবি তেখেতসকলৰ সন্মুখত প্ৰত্যাহ্বান আৰু সম্ভাৱনা দুইটাই আছে। প্ৰত্যাহ্বানটো হৈছে যে জীৱন জীৱিকাৰ যিবিলাক কথা সেইবোৰ জটিল হৈ আহিছে, আৰু সম্ভাৱনাটো এইয়ে যে সমগ্ৰ বিশ্ব সাহিত্য তেওঁলোকৰ সন্মুখত উন্মুখ হৈ পৰি আছে, নহয় জানো, তথ্য প্ৰযুক্তিৰ মাজেৰে। আমি যেতিয়া বা আপোনালোকে যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিল, এখন বিদেশী কবি এজনৰ কিতাপ এখন কিনিবলৈ যিমান মানে এটা প্ৰস্তুতিৰ দৰকাৰ আছিল, যে যেতিয়া এখন ইয়াতে হয়তো গ্ৰন্থমেলা হ'ব তেতিয়া কিতাপখন আহিব বা বিভিন্ন ধৰণে আমি কিতাপখন, কিন্তু এতিয়া আমি তথ্য প্ৰযুক্তিৰ মাজেৰে সেইবোৰ আমি সহজতেই পাব পাৰো। অনলাইনত বহুত মানে আছে তেনেকুৱা ধৰণৰ সমল। গতিকে এই গোটেই সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ সন্মুখতেই তেওঁলোকে লিখিব লাগিব, নহয় জানো? ৰাজীৱ বৰুৱা ডাঙৰীয়া, আপুনি উপন্যাস লিখিবলৈও আৰম্ভ কৰিছে শেহতীয়াকৈ। উপন্যাসখন লিখি আপোনাৰ কেনেকুৱা লাগিছে? ইয়াৰ পৰিকল্পনাৰ বিষয়ে আমাক জনাব নেকি? মোৰ এখন উপন্যাস বোধহয় মোৰ একমাত্ৰ উপন্যাস হ'ব এইখন। আৰু এইখনেই আৰম্ভণি, এইখনেই শেষ। কাৰণ মই আচলতে অৰুণাচল প্ৰদেশৰ বিশেষকৈ আদি জনগোষ্ঠীৰ মানুহৰ ওচৰত ঋণী হৈ আছিলোঁ মই এইখন নিলিখালৈকে। কাৰণ তেওঁলোকে মোক মৰম আবদাৰ স্নেহ দেখুৱালে তাত অৰুণাচল পাছিঘাটত। তাৰ বিনিময়ত মই তেখেতলোকক একো দিব পৰা নাই। মই মোৰ সাধ্যমতে এই উপন্যাসখন লিখাৰ প্ৰয়াস কৰিছোঁ। আৰু উপন্যাসখন ঠিক এখন বিচিত্ৰ ৰহস্যময় জগত, যি এতিয়াও বহুতৰ বাবে অচিন অজান হৈ আছে। এই জগতখনত কোনেও বিচৰণ কৰা নাই। সেই ধৰণৰ এখন জগতত মোৰ সোমোৱাৰ সৌভাগ্য হৈছিলে। এই সৌভাগ্যৰ কাৰণেই এই উপন্যাসখন লেখা হ'ল, তেওঁলোকৰ ওচৰত ঋণ স্বীকাৰ কৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰত ঋণ পৰিশোধ কৰিবৰ কাৰণে। হয় 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 অসমৰ অনেক স্বনামধন্য কবিসকলে উপন্যাস লিখিছে। সেই কবিয়ে যেতিয়া উপন্যাস লিখে আমাৰ এটা আগ্ৰহ থাকে। নৱকান্ত বৰুৱা ছাৰে লিখিলে, অজিত বৰুৱা ছাৰে লিখিছে, নীলমণি ফুকন ছাৰেও আৰম্ভ কৰিছিলে পাতি সোণাৰুৰ ফুল বুলি আত্মজীৱনীমূলক এখন। ইয়াৰ পাছত আমি জীৱন নৰ, নীলিমা ঠাকুৰীয়া হওক, ৰাজীৱ বৰা, আপুনিও লিখিছে। এনেদৰে বহুতৰ নাম আমি ল'ব পাৰো, যিসকলে, দিলীপ ফুকন তেখেতে লিখিছে। কবিৰ সকলৰ উপন্যাসৰ যি ভাষা সি অলপ বেলেগ ধৰণৰ হয়, সেইবাবে আমাৰ এটা আগ্ৰহ থাকি যায় তাৰ প্ৰতি। শ্ৰদ্ধা ৰাজীৱ বৰুৱা ডাঙৰীয়া, আপুনি কেইবাবাৰো আমাৰ এই কথোপকথনত ভ্ৰমণৰ বিষয়ে কথা কৈছে, ভ্ৰমণৰ কথা উল্লেখ কৰিছে। আপুনি ভ্ৰমণ প্ৰিয়, আৰু আপুনি কৰ্মসূত্ৰেও আপুনি কিছু ঠাই যেনেকে অৰুণাচলত থাকিবলৈ সুবিধা পাইছিল, কিছু পৰৱৰ্তী সময়তো আপুনি ভ্ৰমণ কৰিছে। এই ভ্ৰমণবোৰে আপোনাৰ ভিতৰৰ কবিজনক কিদৰে সমৃদ্ধ কৰিছে? মই ভ্ৰমণ অভিজ্ঞতা আচলতে লেখকৰ বাবে এটা অতি প্ৰয়োজনীয় অভিজ্ঞতা। এই অভিজ্ঞতাটো এই বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই। যেনেকে মাৰিয়া ৰিলকে ভ্ৰমণ প্ৰতিগৰাকী কবি লেখক, নতুন লেখকক ভ্ৰমণ কৰিবলৈ, বিভিন্ন ভ্ৰমণ কৰি অভিজ্ঞতা আহৰণ কৰিবলৈ উপদেশ দিছিলে। এইটো তাৰ পাছতে আৰু পাবলো নেৰুদাৰ কথাটো, এই লাইনটোতো বিখ্যাত আৰু সকলোৱে জানে যে পথেই কবিৰ ধৰ্ম। গতিকে
গতিকে মই ভাবোঁ ভ্ৰমণ এটা এগৰাকী লেখকক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় আটাইতকৈ নহয় অন্যতম প্ৰয়োজনীয় বিষয়। আৰু ভ্ৰমণ কি ধৰণে কৰিব, কিন্তু মই যি ভ্ৰমণ কৰোঁ মই সাহিত্যিক দৃষ্টিৰে ভ্ৰমণ কৰোঁ, মই লিটাৰেৰী টুৰিজিম কৰোঁ। আৰু গতিকে মই সাহিত্যিক দৃষ্টিকোণৰ পৰা মোৰ ভ্ৰমণবিলাক মই কৰোঁ আৰু তাৰ কাৰণে পূৰ্ব প্ৰস্তুতি চলাওঁ। আৰু মই ভাবোঁ মোৰ এই ভ্ৰমণ কাৰ্য নমৰালৈকে অবিৰত হৈ থাকিব আৰু ভ্ৰমণ কৰিয়ে যাম। কাৰণ মই ভ্ৰমণৰ পৰা যিখিনি মানে উপকাৰ পাইছোঁ, হয়তো এখন কিতাপ বা 4খন কিতাপ নপঢ়িলেও হয় যদি এটা ভ্ৰমণলৈ যোৱা যায়। আমি যেতিয়া কিছু বছৰ আগতে আমি এটা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিলো সমগ্ৰ পৃথিৱীৰ মানৱ জাতি, কোভিড যি অতিমাৰী হৈছিল। আৰু সেই সময়তে আপুনি বোধহয় আগৰ পৰা পঢ়িছিল যদিও নাজানো, কিন্তু কাফকা, বিখ্যাত চুটিগল্প লেখক কাফকাৰ বিষয়ে কিছু কথা আপুনি সামাজিক মাধ্যমত আনিছিলে, চৰ্চা কৰিছিলে, আৰু আপুনি এখন কিতাপো লিখি উলিয়াইছিলে। কাফকাই আপোনাক কিদৰে আকৰ্ষিত কৰিছিল? ফ্ৰান্স কাফকা। ফ্ৰান্স কাফকা। কাফকা এটা বিৰল প্ৰতিভা, সাহিত্যৰ বিৰল প্ৰতিভা, আৰু মানে ক্ষণজন্মা সাহিত্যিক। আৰু কাফকাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ প্ৰথম মই এখন কিতাপ পঢ়িছিলোঁ, লেটাৰ্ছ টু ফেলিছ বুলি এখন কিতাপ পঢ়িছিলোঁ বহু দিনৰ আগতে। সেইটো পঢ়ি মাজতে ক'ৰবাত লিখিছিলোঁ 2-এখন চিঠিৰ কথা, তেতিয়া তাৰ পাছত সেইখিনি বাদ পৰি গৈছিল। তেতিয়া মই প্ৰাগ ভ্ৰমণ কৰিলোঁ। প্ৰাগ বা প্ৰাহা মানে চেক ৰিপাব্লিকৰ ৰাজধানী প্ৰাহা বা প্ৰাগ। এই প্ৰাগতেই কাফকাৰ জন্ম হৈছিল, প্ৰাগতেই কাফকাৰ জীৱন অতিবাহিত হৈছিল। গতিকে কাফকাৰ প্ৰতি আকৰ্ষণ আকৌ বৃদ্ধি পালে প্ৰাহাত। আৰু মই নিজে কাফকাৰ হাতত মেপ লৈ কাফকাৰ ঘৰ বিচাৰি উলিয়াইছিলোঁ, কাফকাৰ য'ত জন্ম হৈছিলে এই জন্মস্থান উলিয়াইছিলোঁ। আৰু সেই অভিজ্ঞতাৰ কথা মই কাফকা কথাত লিখিছোঁ। বোধহয় অসমীয়া সাহিত্যত বোধহয় কাফকা বিষয়ক মই কিতাপ এখনহে মই বিচাৰি পাইছোঁ, মই আৰু মোৰ চকুত পৰা নাই। আৰু মই ভাবোঁ কাফকা পঢ়িব লাগে, কিন্তু তাৰ আগতে পঢ়া উচিত যিবিলাক চীন দেশৰ মিথবিলাক, চীন দেশৰ যিবিলাক সাধু কথাবিলাক, টেইলছবিলাক, এইকাৰণে পঢ়িব লাগে। কাফকাই আচলতে চীন দেশীয় সাধু কথাবিলাক জাৰ্মান ভাষাত পঢ়িবলৈ পাইছিলে। তেখেতে জাৰ্মান ভাষাত পঢ়িছিল। চীন দেশৰ যিবিলাক সাধু কথা, মিথ, সেইবিলাক তেখেতে নিজৰ ভাষাত মানে জাৰ্মান ভাষাত পঢ়িবলৈ পাইছিলে। আৰু সেইবিলাক পঢ়ি তেখেতৰ মেটামৰফচিছৰ ধাৰণাটো হৈছিল। মেটামৰফচিছৰ গ্ৰেগৰ চামছাৰ কথাবিলাক, এই ধৰণৰ চৰিত্ৰ সেই চীন দেশৰ মিথবিলাক পঢ়িয়ে তেওঁ আনিছিল, সৃষ্টি কৰিছিল। সেইখিনি মই জানিব পাৰিলোঁ। তাৰ পাছতে কাফকাৰ বিষয়ে আচলতে কথা কৈ থাকিলে শেষ নাই। কাফকাৰ বিষয়ে মই 2 ঘণ্টা ভাষণ দিব পাৰিম, কিন্তু কথা হ'ল কি যে যিহেতু কিতাপখন আছেই মোৰ হাতত, আৰু কিতাপখনত লেখা কথাবিলাক মই খুব
যত্ন সহকাৰে লিখিছিলোঁ। হয় তাৰপাছত আৰু কি প্ৰসংগ আহিব? বোধহয় আমি শেষৰ ফালে আহি পাইছোহি নেকি? শ্ৰদ্ধা ৰাজীৱ বৰুৱা ডাঙৰীয়া, এই বৰ্ষতে আপুনি বিশ্ব কবিতা সন্মিলনলৈ যোৱাৰ এটা নিমন্ত্ৰণ লাভ কৰিছে। বোধহয় আপুনি অক্টোবৰ মাহত যাব। এই গোটেই অভিজ্ঞতাখিনিৰ কথা অকণ আমাক জনাব নেকি? আপুনি কলৈ যাব আৰু আপুনি তাত কি কৰিব আৰু কাক কাক লগ পাব তাতে, আৰু তাৰ পৰা আপুনি আমালৈ কি কঢ়িয়াই আনিব? হয়, বিশ্ব কবি সন্মিলনৰ মঞ্চখন আচলতে মোৰ কাৰণে নতুন, কাৰণ মই আগতে কেতিয়াও এনে সন্মিলনত, বিশ্ব কবি সন্মিলনত ভাগ লোৱা নাই। আৰু আচলতে মই দক্ষিণ কোৰিয়াৰ এটা বিখ্যাত অনুষ্ঠান আছে। সেয়া হৈছে দক্ষিণ কোৰিয়ান কবি সমাজ। এই কোৰিয়ান কবি সমাজ কোৰিয়াৰ সৰ্ববৃহৎ সাহিত্য সংগঠন। এই সংগঠনটোৱে প্ৰতি বছৰে কবি সন্মিলন পাতে, বিশ্ব কবি সন্মিলন। আৰু এইবাৰ মোক তালৈ নিমন্ত্ৰণ কৰিছে। আৰু এই কোৰিয়ান কবি সমাজৰ 1500 সদস্য আছে। এই 1500 সদস্যই তাত ভাগ ল'ব। তাৰ পাছতে বাহিৰৰ 19 গৰাকী বিভিন্ন ঠাইৰ, বিভিন্ন দেশৰ 19 গৰাকী খ্যাতিমান বা স্বল্পখ্যাত মোৰ নিচিনা ব্যক্তিসকলে তাত ভাগ ল'ব। আৰু তাত এগৰাকী বিখ্যাত কবি মই লগ পাম। সেয়া হৈছে আমিৰ ঔৰ, ইজৰাইলৰ কবি। তাৰ পাছতে এগৰাকী বিখ্যাত কবি ইটালীৰ কবি আছে। পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ, মানে যুক্তৰাষ্ট্ৰৰ কবি আছে। ফৰাচী দেশৰ কবি আছে। তাৰপাছতে টাইৱানৰ কবি আছে, ভিয়েটনামৰ কবি আছে। তাৰপাছতে আৰু 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 ফৰাচী কবি আছে। এই ধৰণে মানে 19 গৰাকী প্ৰধান কবিয়ে ভাগ ল'ব। তাৰোপৰি চীন দেশৰ 30 গৰাকী কবি, এখন প্ৰভিন্সৰ, এখন প্ৰদেশৰ 30 গৰাকী কবিয়ে তাত ভাগ ল'ব। আৰু গতিকে মই ভাবো মই এই সন্মিলনত ভাগ লৈ অসমীয়া ভাষাত কবিতা পাঠ কৰি আমাৰ আই ভাষাটো সকলোৱে শুনাকৈ ক'ব পাৰিম। এইটো মোৰ সৌভাগ্য বুলি মই গণ্য কৰিছো। হয় হয় হয়, সেয়া নিশ্চয় এক অনন্য অভিজ্ঞতা হ'ব। আপুনি তাৰ পৰা উভতি অহাৰ পিছত আমি নিশ্চয় সেই বিষয়ে কথা পাতিম, নহয় জানো? আৰু আপুনি লিখিব, আমি পঢ়িবলৈ পাম সেই অভিজ্ঞতাৰ বিষয়ে, আৰু সি আমাক নিশ্চয় অনুপ্ৰেৰণা দিব। শ্ৰদ্ধা ৰাজীৱ বৰুৱা ডাঙৰীয়া, বোধহয় আমি আমাৰ আলোচনাটোৰ শেষৰ ফালে আহিছো, নহয় জানো? আপোনাৰ আৰু ক'বলগীয়া আছে নেকি বাৰু? আৰুনো কি কম? এটা কবিতা লিখি থকাটো, ধাৰাবাহিকভাৱে কবিতা লিখি থকাটো এক প্ৰকাৰ বেদনা বৰণ কৰাৰ নিচিনা। আমি যেনে শুনে কৰেছি বিষ পান, আমি জানি শুনি বিষ পান কৰি থকাৰ নিচিনা। ধাৰাবাহিকভাৱে ভাল লিখি থকা, এটা মান ৰাখি কবিতা লিখি থকা নিশ্চয় টান কাম। আৰু এই কাম মই কিমান দিন কৰি থাকিব পাৰো নাজানো, কিন্তু কথা হ'ল যে ভাল কবিতাৰ সংগত মই আজীৱন থাকিম। ভাল কবিতা মই সদায় পঢ়িম, আৰু সদায় ভাল কবিতা সদায় মোৰ শিৰত থাকিব। ইয়াকে কৈছো। হয়, অশেষ ধন্যবাদ। আপুনি ভাল কবিতাৰ সংগত আছে আৰু আমাক ভাল কবিতা দি আছে। আপোনাৰ ভিতৰৰ যিজন ভ্ৰমণকাৰী, আপোনাৰ ভিতৰৰ যিজন খেলুৱৈ, সেই ভ্ৰমণকাৰীজনে, সেই খেলুৱৈজনে আপোনাক যেন সদায়ৰ কাৰণে
এক অন্তৰ্দৃষ্টি দি যায় যাতে আপুনি আমাক আমি আশা কৰা ধৰণে কবিতা আমাক উপহাৰ দিব পাৰে আমি আপোনাক লৈ সদায় গৌৰৱ অনুভৱ কৰিম আৰু তাকেই কৈ আজি আমি আমাৰ এই আলোচনাটিৰ সামৰণি মাৰিছো শ্ৰদ্ধাৰ বন্ধুসকল সেয়া আছিল ৰাজীৱ বৰুৱা অসমৰ এগৰাকী বিশিষ্ট কবি নিজাইন আলোচনীৰ এনে কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ এনেধৰণৰ সাহিত্য বিষয়ক আলোচনাৰ বাবে নিশ্চয় আপোনালোকে আমাৰ সৈতে সংযোজিত হৈ থাকিব আমি আপোনালোকক পুনৰ লগ পাম অশেষ ধন্যবাদ ৰাজীৱ বৰুৱা ডাঙৰীয়া নিশ্চয় আমি আকৌ কথা পাতিম এনেকুৱা মজিয়াত নহয় জানো পুনৰ লগ পাম অশেষ ধন্যবাদ থেংক ইউ সো মাচ নমস্কাৰ ধন্যবাদ ধন্যবাদ থেংক ইউ সামৰিছো হয়